সকলো বিটিআৰবাসী ৰাইজলৈ তথা আমাৰ ৩৫ নং মুদেইবাৰী পৰিদক্ষীয় সমষ্টিৰ সকলো ৰাইজক মই নমস্কাৰ জনাইছোঁ। যোৱা ২ তাৰিখ ছেপ্টেম্বৰ মুদেইবাৰী সমষ্টি আৰু হৰিচিঙ্গা সমষ্টিত যেহেতু যৌথভাৱে BPFৰ এটা মাছ গেদাৰিং আৰু মিটিং হৈছিলে। সেইদিনা বুটিয়াবাৰীত হৈছিলে, বুটিয়াবাৰী বালিপাৰা। সেইদিনা আমাৰ প্ৰাক্তন EM তথা মুদেইবাৰী সমষ্টিৰ BPFৰ কেণ্ডিডেট জগদীশ সৰকাৰ চাহাবে কিছু আমাৰ UPPL দলৰ মাননীয় সভাপতি তেখেতক বহুত বেয়া ভাষাৰে তথা অসাংবিধানিক ভাষাৰে তেখেতে সমালোচনা কৰাটো আমি দেখিবলৈ পাইছোঁ। তো তাৰে মই কিছু তেখেতক সংবাদ মাধ্যমৰ মাজেদি কিছু ৰিপ্লাই দিম বুলি আজি সংবাদমেলটো মাতিছোঁ। তো সকলো আমাৰ সংবাদকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হৈছিলে ছাগলে নাখায় কি আৰু পাগলে নকয় কি। তো আজিৰ দিনত সারা পৃথিৱীত বা সারা ভাৰতবৰ্ষ, সারা অসম আৰু সারা BTCত বা BTRত প্ৰমোদ বড়োৱে সেই লাইনৰ এটা শব্দও কোৱা নাই। তো গতিকে তেখেতে ক'ত কি পায় মানে তেখেতে সেই কথাষাৰ ক'লে, তো আমি বিচাৰি লৈ পোৱা নাই, তথ্য পোৱা নাই। প্ৰমোদ বড়োৱে না হাগ্ৰামা মহিলাৰীক BPFৰ মুৰব্বীক গালি পাৰিছে, না আমাৰ বৰ্তমান ৩৫ নম্বৰ মুদেইবাৰী পৰিদক্ষীয় সমষ্টিৰ BPFৰ কেণ্ডিডেট আমাৰ সন্মানীয় জগদীশ সৰকাৰ চাহাবক গালি পাৰিছে, আমিতো দেখিবলৈ পোৱা নাই। তো তেখেতৰ গাত এটা জুই লাগিছে, এই জুইটো কেনেকৈ নুমাব পাৰে উপায়টো নাই এতিয়া, যিহেতু তেখেতৰ বিভাগৰ ২৯ জন যিটো অবৈধভাৱে চাকৰি তেখেতে নিযুক্তি দিছিলে, সেই উইদাউট ইণ্টাৰভিউ যিটো নিযুক্তি দিছিলে, সেই নিযুক্তিটো মানে সেই চাকৰিটো বৰখাস্ত হৈ গ'ল। আমাৰ মহামান্য ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখীয়ে সেইটো ডিছমিছ কৰি দিলে। ইয়াৰ কাৰণে তেখেতৰ গাত বহুত ডাঙৰ এটা জুই লাগিছে। এই জুই লগাৰ কাৰণে এই জুইৰ পৰা কেনেকৈ নিজকে পৰিত্ৰাণ পাব পাৰে, ইয়াৰ কাৰণে খঙত মানে আবুল তাবুল বকিছে। তো আমাৰ মুদেইবাৰীৰ লগতে সমগ্ৰ আমাৰ BTR তথা অসমৰ ৰাইজে তেখেতক চাইছে আৰু বিভিন্ন ধৰণৰ মন্তব্য দিছে। আচলতে প্ৰমোদ বড়ো আজি ৰাইজৰ কাৰণে ওলাই আহিছে, ৰাইজৰ কাৰণে BTR চুক্তিটো কৰা হৈছে, ৰাইজৰ কাৰণে মানে আমি অখণ্ড অসমত থাকিম বুলি, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে থাকিম বুলি BTR চুক্তিটো কৰা হৈছে। আৰু বড়োলেণ্ড ইছ্যুটো বা ডিভাইড আছাম 50-50টো এই BTR চুক্তিৰ মাজেদি সমাপ্ত কৰা হৈছে। আৰু যিহেতু দীৰ্ঘদিনীয়া আমাৰ NDBৰ এটা অস্ত্ৰধাৰী সংগঠন বিভিন্ন মানে পন্থাৰে বিভিন্ন হত্যাহিংসাৰে যিটো আন্দোলন চলাই আছিল, এই ৩৬ বছৰীয়া আন্দোলনটো BTR চুক্তিৰ মাজেদি প্ৰমোদ বড়ো ছাৰে এই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছে। এই বিভিন্ন দিশটো চাই মানে এতিয়া তেখেতসকলে মানে হজম হোৱা নাই, তেখেতসকলে হাজমলা গুলি খালেও মানে হজম হোৱা নাই। এতিয়া যে UPPL দলে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু অধিক মানে সিহঁতে মানে টাফ লাইফ জীৱন বিতাব লাগিব, সেইটো ভয় কৰি পিনে তেখেতসকলে আবুল তাবুল বকিবলৈ ষ্টাৰ্ট কৰিছে। চ' তেখেতে 15 বছৰ মুদেইবাৰী সমষ্টিৰ এজন অভিভাৱক হিচাপে থাকিল, 5 বছৰ TLCC চেয়াৰমেন, 5 বছৰ জনপ্ৰতিনিধি MCLA হিচাপে থাকিল আৰু 5 বছৰ জনপ্ৰতিনিধি EM হিচাপে থাকিল। কিন্তু তেখেতে আজিৰ দিনত মুদেইবাৰী সমষ্টি ঘূৰি চাই নিজৰ চেহেৰাটো আইনাত চাই মানে এনেকুৱা বেয়া দেখিছে যে সেইজন EM আছিল না নাই, মুদেইবাৰী সমষ্টিত মই আছিল না নাই, তেখেতে নিজকে এতিয়া কোন পিনেদি চিন্তা কৰি ওলাব পাৰিছে। মানে এই আমি জনসাধাৰণে জিলাপি খাই ভাল পাওঁ, কিন্তু জিলাপিটো কোনটো ছাইডত বনাইছিল, কোনটো মেৰ ভাগত বনাইছিল যেনেকুৱা আমি গম নাপাওঁ। জগদীশ সৰকাৰ চাহাব এতিয়া নিজৰ মুদেইবাৰী সমষ্টিটো কোনটো ছাইডত ডেভেলপমেণ্ট হ'ল, কোনটো ছাইডত দুৰ্নীতি হ'ল, মানে তেখেতে মানে চিন্তা কৰি তত পোৱা নাই। ইয়াৰ কাৰণে ৰাইজৰ আগত কি ক'ব কি নক'ব এই কথাষাৰ কৈ দিলে, যোনটো নাকি পিউৰলি অসাংবিধানিক। এনেকুৱা মানে এজন মানুহক ডাঙৰ ডাঙৰ ধৰ্মগ্ৰন্থত লিখা আছে মানুহক যোনটো দি ৰিজাব নালাগে। তো গতিকে তেওঁ এজন আমাৰ UPPL দলৰ মুৰব্বী,
যোনটি নেকি ছাত্ৰ নেতা আছিলে 11 বছৰ এপছৰ সভাপতিত্ব থকা কালত